নমস্কাৰ টুলুমনি ফুকনৰ চেনেলটো মই টুলুমনিয়ে আজি অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ এগ চপ বনাবলৈ দুটামান আলু বইল কৰি ল'লোঁ। আলুকেইটা মই এনেদৰে পিটিকি ল'লোঁ। এতিয়া মই গেছ অন কৰি কেৰাহী পাতি দিলোঁ। কেৰাহী গৰম হোৱাৰ পিছত তেল দিলোঁ, পিঁয়াজ দিলোঁ, আলুখিনি দি অলপ ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত তাত মই সোৱাদ অনুসৰি নিমখ দিলোঁ, হালধি দিলোঁ, মছলাখিনিও দিলোঁ। তাৰপিছতে আকৌ অলপ ভাজি ল'লোঁ। যিহেতু মোৰ ভিডিঅ' কৰা মানুহ নাই, সেইকাৰণে নিজেই এখন হাতে ভিডিঅ' কৰিছোঁ, এখন হাতে বনায়ো আছোঁ। তো অকণমান দেখাবলৈ দিগদাৰো হৈছে, সেই তাৰ মাজতে অলপ কৰি দেখাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। যদি শেষত চাই ভাল পায় সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব। যিসকল নতুন ভিউৱাৰ্ছ আহিছে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে আলুখিনি শেষত মই অলপমান ধনিয়া দিলোঁ। ধনিয়াখিনি দি আকৌ অলপ ভালদৰে ভাজি ল'লোঁ। এতিয়া মোৰ আলুখিনি ভাজি হৈ গ'ল আৰু আলুখিনি ঠাণ্ডা হ'বলৈ এনেদৰে এটা বাতিত উলিয়াই ল'লোঁ। এতিয়া মই 5খন ৰাস্কিট বিস্কুট লৈছোঁ। আপোনালোকে যিকোনো বিস্কুটো ল'ব পাৰে। বিস্কুটৰ ঠাইত আপোনালোকে ব্ৰেড ক্ৰাম্বছ নহ'লে কৰ্ণফ্লেক্সটো ল'ব পাৰে। মই এনেদৰে বিস্কুটখিনি মিহি কৰি ল'লোঁ আৰু এতিয়া অলপমান বেচন লৈছোঁ, লগত অকণমান নিমখো দিলোঁ। অলপ পানী দি মই এনেদৰে মিক্স কৰি ল'লোঁ। আৰু মই চফটো বনোৱাৰ সময়ত দেখাবলৈ নহ'লে, কাৰণ মই কৈছোঁ ভিডিঅ' নিজে কৰিছোঁ, বনাইছোঁ নিজে। আৰু চফটো বনাই থাকোঁতে দুইখন হাতে বনাবলগীয়া হৈছে, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া দেখিছে তেলখিনিত মই এতিয়া চফটো দি দিছোঁ আৰু চফটো লাহে লাহে লৰাই আছোঁ। বেছি লৰাই থাকিলে হয়তো ভাঙিও যাব পাৰে, সেইকাৰণে লাহে লাহে লৰাইছোঁ আৰু গেছটো পুৰা ল'ত ৰখাইছোঁ। এতিয়া মোৰ এগ চপ ৰেডি হৈ গ'ল। আজি ফাৰ্ষ্ট এনেদৰে মই ঘৰত বনাইছোঁ আৰু আপোনালোকেও সকলোৱে ঘৰত এনেদৰে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু খাবলৈও বহুত ভাল হৈছিলে, দোকানত বনোৱাৰ দৰে হৈছিলে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ' এটাত লগ পাম। বাই বাই।